ৰাতিপুৱা আজি আহিলোঁ মন্দিৰলৈ, হনুমান মন্দিৰ, গণেশ মন্দিৰ, বেলতলা। আৰু আজি এটা বিশেষ দিন। আজি হৈছে কাতি বিহু আৰু লগতে আমাৰ মানুহজনৰ জন্মদিন। সেইকাৰণে ভাবিলোঁ মন্দিৰত অকণমান পূজা কৰি আহোঁ। আৰু আহি পালোহি আমি, আৰু পূজা কৰি হৈ গ'ল। এতিয়া গৈ আছোঁ ঘৰলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ৱেলকাম কৰিছোঁ আজি মোৰ অন্য এটা ব্লগৰ মাজলৈ। আৰু বিহু বুলি লগতে মানুহজনৰ জন্মদিন বুলিনো কি কওঁ, আপোনালোককো দেখাই যাম। চাই থাকিব ভিডিঅ'টো। ভনীয়ে কি কৰিছে? দিনটো পাৰ কৰি আহি এতিয়া সন্ধিয়া হ'লহি। প্ৰথমে মই বন্তিগছ ভগৱানৰ ওচৰত জ্বলাই লৈছোঁ আৰু অকণমান ক্ষীৰ বনাই ভোগ দিছিলোঁ। আৰু বিহু বুলি আগফাল পিছফাল চবতে বন্তি জ্বলাইছোঁ। মাইনা বাবু মানে দুয়োটাই শুই আছিলে। সিহঁতে শুই থাকোঁতে মই কামখিনি কৰি ল'লোঁ। কিন্তু মাইনাৰ মনটো অকণমান বেয়া। তাই বন্তি জ্বলাই আকৌ তাইক অকণ কোচত লৈ ল'ব লগা হ'ল, কান্দি আছে। আৰু এইফালে বাবু শুয়ে আছে। বাবু আৰু সন্ধিয়া অকণমান বেলতলা বজাৰৰ ফালে ওলাই আহিছোঁ। ৰাতি সাজ কি খাম ন, নিৰামিষেই খাব লাগিব আজি। তাকে অকণ বজাৰ কৰিবলৈ মিষ্টাৰৰ লগত ওলাই আহিলোঁ। অহা দেৰি হ'ল। ঘৰ আহি ধুমাধুম হাত ভৰিকেইটা ধুই পাকঘৰত সোমাইছোঁ, কাৰণ 8টা বাজি গ'ল। আৰু মই আজি বনাম পালক পনীৰ। তাৰ কাৰণে এখন টাৱাত তেল গৰম কৰি তাতে অকণমান গোটা মছলা দিছোঁ। লগতে দুটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছিলোঁ, সেইখিনি দি দিছোঁ। আৰু লগতে অকণমান আদা নহৰু পেষ্ট দিছোঁ। এইখিনি ভালকৈ এতিয়া ভাজি ল'ম অকণমান, আদা নহৰু আৰু পিঁয়াজৰ কেঁচা গোন্ধটো যোৱালৈকে। আৰু পিঁয়াজখিনি ভাজা হৈ গ'ল। ইয়াতে মই বেছিক মছলা দিছোঁ, চিকেন মছলা, জিৰা, এনেকৈ জেনেৰেলি আমি যিখিনি মছলা ইউজ কৰোঁ। আৰু অকণমান পানী দি দিলোঁ যাতে মছলাটো ভালকৈ ভাজ খাই লগতে তলত নধৰিবলৈ। আৰু মছলা ভাজি আছোঁ। মছলাখিনি ভাজি হৈ গ'ল। ইয়াতে মই দুটা বিলাহীও কাটি লৈছিলোঁ, বিলাহী দুটাও দিছোঁ। আৰু এইখিনিও অকণমান সময় ভাজি ল'ম। আনফালে এইখিনি মই পালেঙৰ পাত বইল কৰি পেলাই পেষ্ট বনাই লৈছিলোঁ। বিলাহীখিনি যাতে ভালকৈ ভাজ খায় আৰু ভাঙি যায়। আজিকালি বিলাহীবোৰ গোটা হৈ থাকে ন, ভালকৈ নগ'লে। সেইকাৰণে অকণমান ঢাকনা দি 5 মিনিটমান মই এনেকৈ ভাজি ল'লোঁ। আৰু এইখিনি হৈ গৈছে ভাজা। আৰু এতিয়া ইয়াতে মই পালেঙৰ যিটো পেষ্ট বনাই ৰাখিছিলোঁ সেইটো দি দিছোঁ। আৰু এইখিনিও অকণমান সময়ৰ কাৰণে ভাজি ল'ম। অকণমান ঢাকনা লগাই দিছোঁ যাতে ভালকৈ ভাজ খায়। আৰু এইফালে বাবু মানে অকণমান চিলেট পেঞ্চিল উলিয়াই দিছোঁ। আঁকি বাকি কি কৰি আছে নাজানো, আৰু তথাপিও অকণ বিজি হৈ আছে। আৰু হেবিটটো কৰাব লাগে, এনেকৈ সদায় অকণমান দিওঁ সিহঁতক। আৰু এইখিনি ভাজা মোৰ হৈ গ'ল। তেলখিনিও ধুনীয়াকৈ বিৰিঙি গৈছে। আৰু ইয়াতে মই এতিয়া পানী বেছি দিয়া নাই, অকণমান জোখমতে এক বাতি গৰম পানী দিছোঁ। আৰু যিহেতু গৰম পানী দিছিলোঁ লগতে উতলি আহিল, তাতে পনীৰখিনি দি আকৌ অকণমান সময় ঢাকনা দি এনেকৈ প্ৰায় 8-10 মিনিটমান ৰাখিলোঁ। এতিয়া ঢাকনাখন উদঙাই চাইছোঁ, এইখিনি প্ৰায় হৈ গৈছে। আৰু অকণমান সময় পানীটো কম হ'ব লাগিব, গ্ৰেভিটো অকণ কমাম। সেইকাৰণে আকৌ এবাৰ ঢাকনা মাৰি দিলোঁ। আৰু এইখিনি মোৰ হৈ গ'ল। আৰু ইয়াতে এখন হেতাত অকণমান ঘি দি, অকণমান গোটা জিৰা আৰু শুকান জলকীয়া দি এনেকৈ চম্ভাৰ অকণমান মাৰি দিছোঁ। আৰু এনেকৈ দিলে খুব টেষ্ট লাগে। ঘি বা বাটাৰ যিকোনো এটা দিলেই হ'ল। মই ঘিয়ে দিছোঁ। আৰু আমাৰ পালক পনীৰ ৰেডি। আৰু এতিয়া খাবলৈ দিওঁ আৰু, কাৰণ দেৰি হৈ গৈছে। আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰি জনাবচোন। মই কিন্তু এনেকৈ বনাওঁ। আৰু এতিয়া আমাৰ খাবৰ হৈ গ'ল। লগত মিষ্টাৰ কাৰণে থালিখন ৰেডি কৰিছোঁ, লগত এইখিনি ৰুটি খাব তেওঁ। আৰু যিহেতু বাৰ্থডে আৰু বিহু, তাৰ কাৰণে স্পেচিয়েল কিবাকিবি এনেকৈ অনা হৈছিলে। আৰু এতিয়া আমিও মিষ্টাৰক দিছোঁ, আমিও খাই লওঁ। খোৱা হৈ গ'ল। বাবু মাইনাকো খোৱালোঁ, আমিও খালোঁ। আৰু পনীৰ সঁচাকৈ ভাল লাগিছিলে খাবলৈ। আৰু আজি প্ৰথম বনাইছিলোঁ, মনটো ভাল লাগিছে খাবলৈ, টেষ্ট হৈছিলে। আৰু আপোনালোকৰ সকলোৱে যেন আশীৰ্বাদ কৰিব, মানুহজন সদায় কুশলে মংগলে থাকে, ভালে কুশলে থাকে। আৰু আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ। পুনৰ লগ পাম, নতুন এটা ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে সকলো কুশলে মংগলে থাকক। আজিলৈ আহিছোঁ।